নমস্কাৰ। আপোনালোকে দেখি আছে পাৰ চৰাইৰ বাকচবোৰ শাৰী শাৰী বনাই থোৱা দেখি আছে। আপোনালোকে যদি পাৰ চৰাই পুহিব বিচাৰে তেনেহ'লে ঠিক এনেকৈ সৰু সৰু বাকচ সাজি পাৰ চৰাইৰ বাহ দি পুহিব পাৰে। আপোনালোকৰ যদি পাৰ চৰাই পুহিব অন্তত ইচ্ছা কৰি আছে তেনেহ'লে আপোনালোকৰ ঘৰৰ সকলোৱে পাৰ চৰাইক মৰম কৰি ভাল পাব লাগিব। যদিহে আন কোনোবাই বেয়া পায় তেনেহ'লে জানিব যে আপোনালোকৰ ঘৰত পোৱালি জন্ম নহয়, অৰ্থাৎ মৰি থাকিব পোৱালি জন্ম হ'লেও। এয়া পাৰ চৰাইৰ দেৱতুল্য বস্তু। আপোনালোকে এবাৰ মনত ভাবি চাওক। আপোনালোকৰ ঘৰত যদি কেনেবাকৈ বগা পাৰৰ জন্ম হৈছে তেনেহ'লে আপোনালোকে জানিব যে আমাৰ ঘৰত মা লক্ষ্মী বিৰাজমান কৰি আছে। আৰু আপোনালোকৰ ঘৰত টকা পইচা অভাৱ অনাটনৰ পৰা দূৰ হৈ থাকিব। আপোনালোকৰ ঘৰত যেনিবা পাৰ চৰাই বহুত আছে, তথাপিও চুপচাপ মনেৰে বহি আছে, তেনেহ'লে জানিব যে আমাৰ ঘৰত এটা ডাঙৰ বিপদৰ সংকেত দি আছে। আৰু যদি পাৰ চৰায়ে আপোনালোকৰ ঘৰত ৰং মনেৰে মাত মাতি আছে, গীত গাই আছে, উৰি আছে আৰু অনবৰতে ফূৰ্তি কৰি কোনোবাত গা ধুই আছে, তেনেহ'লে জানিব যে আপোনালোকৰ ঘৰত শান্তিময় হিচাপে বিৰাজমান কৰি আছে। আপোনালোকে নেভাবিব যে পাৰ চৰাই আমাৰ ঘৰ লেতেৰা কৰে, কিন্তু পাৰ চৰাই এটা শান্তিৰ প্ৰতীক। ই বিষ্ণুৰ বাহন। পাৰ চৰাই যদিহে আপুনি অৰ্থাৎ বিক্ৰী কৰে তেনেহ'লে কেতিয়াও আগুৱান টকা নোলাব। আগুৱান টকা ল'লে আগধন বুলি কওঁ আমি, সেই আগধন যদি আপোনালোকে টকা লয় তেনেহ'লে পাৰ চৰাইৰ পোৱালি আপুনি মৰি যায়, আৰু মৰি নগ'লেও মাহেৰিয়ে অৰ্থাৎ তাৰ মাকে সেই বাঁহৰ পৰা পেলাই দিয়ে। এই পাৰ চৰাইৰ মূল কাৰণ। আৰু পাৰ চৰাই যেনিবা আপুনি কৈ আছে যে আপোনাৰ ঘৰত মই পাৰ চৰাই ল'ব বিচাৰোঁ, পাম নে নেপাম? আপুনি কৈছে যে পাব। সেই ব্যক্তিজনে কেনেবাকৈ যেনিবা ল'বই নাহিলে, কিন্তু তেওঁক ৰাখি থোৱা সেই পোৱালিটোৱে আপোনালোকৰ ঘৰত কেতিয়াও নেথাকে। সি ক'ৰবাত উৰি গৈ থিপাতি লয়। অৰ্থাৎ ইয়াৰ আপুনি যি সেই পাৰ চৰাইক দিব চাইছিল, সেই পাৰ চৰাইটোৱে মনত আঘাত পাই আপোনালোকৰ ঘৰত নেথাকে, সি উৰি গুচি গৈ বেলেগত বাহ লয়। সেয়াই হৈছে পাৰ চৰাইৰ মাহাত্ম্য। গতিকে মই বিশেষ একো নকওঁ। মোৰ ভিডিঅ'টি ভাল পালে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু ফেচবুকত ফ'ল' কৰি দিয়া আছে,
সেইটো ফ'ল' কৰিবলৈ নাপাহৰিব। সকলোকে মই আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাই আজিৰ ভিডিঅ'টি মই ইমানতে সামৰণি মাৰিবলৈ লৈছোঁ। সকলোকে নমস্কাৰ।